আপোনালোকৰ মৰমত চানে পেলো মই পেলো আপোনালোকক স্বাগতম জনাইছোঁ 2025 আজি মোৰ চেনেলত নতুন ভিডিঅ' চ' মাঘ বিহুৰ বতৰ মাঘ বিহু চলি আছে উঠি আছে ন মোক ধুনীয়া কৰি চ' মাঘ বিহুৰ বতৰ মাঘ বিহু চলি আছে গাইছ চ' সেইকাৰণে ভেলাঘৰ বনোৱাৰ প্ৰস্তুতি একদম চলি আছে গাঁৱত চ' এতিয়া ভেলাঘৰ বনোৱাৰ কাৰণে যাম অলপ ভেলাঘৰ বনাম একদম বলক ভেলাঘৰ জাগাত গেলি যাই দিব চলো এফালে গাইছ মাই গুড়া খুন্দি আছে মা গুড়া খুন্দিছে কেই কেজিমান চাউলৰ কিনছা আজি পিঠা খাবি দে এবাৰ খাবা লাগিব তো সবকৈ দিবা লাগিব বুঢ়া আবা মানে দেখি দিবা পাৰো ভৰিৰ বি দেখবা পাৰা দেখি দিছো বিহু বুলি দে আর গাইছ খাইয়ে চলো পুজোর ঘরে জড়া করতে ফার্স্ট গুড়া খুনবা যাবা লাগা আছে গুড়া খুন তো খুন্দিও গুড়া সুরা খুন্দি কিনে নাইটকল কেইটামান চুরকিবা লাগা আছে নাইটকল কেইটা চুরকি দাও মানে খালি দিব লাগে নাইটকল কেইটা খালি দাও খুলি মাহতৰ গুড়া সুৰা খুন্দি নাইটকল কেইটা খালি কা পুজোর ঘরে যাম চলো পুজোর ঘরে যাই আসি আমি বাগা আইছো কিমা তোমাৰ কিমা বাগা তাত দিছি বাসা লৈ যাম একদম ভেলা ঘৰত ও বুড়ি Eu visito o Amai. তো গাইস এটা বাগা দিয়া আমি দুটা বাগা গ্রে দিলে কি এটা বাগা দুটা বাগা গ্রে মালিকের কাম বলে খাবো দে কিন্তু এই আপিনটা বাগা দেখে আপিনটা বাগা দিছি গাইছি এফালে গাইছি বাগাতি এটা বা লৈ গুছি গেল এটা বাগাটা বালা বসছি মোর তো দাও চাও মোর হাতত এটা মই এটা বাগাতি কোনটো বাগাতে এটা পুরে ধরছে বাগাতি দাও বাটো কাটি মই এবাৰ লৈ যাব লাগিব আৰু তাৰে নেক্সট বাৰ আৰু সি কাটিব চাগে দুটা তিনিটামান কাটিম আৰু তো এতিয়া মই এটা বাগাটো ব্লক এই গাইস বয়সো বেলা ঘৰৰ ওপৰত চগাই চাবগে তো গাইস কি এটো প্ৰকাণ্ড ভেলাঘৰ বনাইছো ভেলাঘৰটোৰ ওপৰত মই এতিয়া এটা চাৰ্কাছ দিবা যাই আছো Hey guys! You see? Hey guys, মই দিবা যা আছো এটা সার্কাস অসমৰ এটা মানুহ সুকে কোনে গাবে এই সার্কাসটো তো কামে লাগি আছে মই এই সার্কাসটো গাই দি দাও Hey guys, মই সার্কাস হয় যে তো আমাৰ ভেলাঘৰ তো দেখছ মানে আমি ভেলাঘৰটো বেছি ডাঙৰ কৰা না সৰু কৰা না মানে ডাঙৰ হৈছে তোমাৰ সৰু কৰা বেছি ডিজাইন দেনাই গেছ ভেলাঘৰটো মানে বেছি ডিজাইন দেনাই গেছ ভেলাঘৰটো তো আমাৰ ভেলাঘৰ তোমালোকে দেখি আছে এতিয়া আমি পুঁজিটো বনোৱা পিছত আমাৰ আৰু বেলেগ বস্তু নাই বেৰা চেৰা খেদি দিবা আছো ওচৰত কিবা কিবি দিম আৰু খালি মোক দেখ নাহিবা সেইবিলাক মেৰামাৰি নকৰিবি একদম ভেলাঘৰটো বনাওঁ অলপমান দেৰিকৈ লগ পাই আছোঁ চেৰা তাৰপিছত একদম লগ পাই আছোঁ চব মানুহ একদম মানে ভেলাঘৰ কামে ভিজি একদম অসীমে নাৰৰ বেৰা বুই আছে এখন গাইছ নাৰৰ বেৰা বুবা কাৰণে অসীম ৰেডি এখন বেৰা বুবা দিছে অসীমে বাকী মই মানে ই নাৰৰ বেৰাখন বুই আছে তো অলপ কিবা কৈ দিব লাগিব সেইকাৰণে মই নাৰ এই তাতে নাৰ পালা মাৰণে গাইছ তাতে নাৰ আছে নাৰখিনি আনি মই গাইছে ইয়াক দি আছোঁ ইয়াতে চাফা কৰিলাক এখিনি জেগা চাফা কৰি কিনে এফালে সি মানে বেৰা অলপ কিবা লাম্বা হৈছে কাটি আছে আমি যদি দি গৈছে খাবা কষ্ট হয় না আমি হাজিৰা কামলা কৰা মানুহ আৰু সেইকাৰণে গাইছ চ' নাৰৰ বেৰাখন মোক উঠাই দিম মইতো আপোনালোকক ভেলাঘৰটো দেখাইছোঁৱে ন আমাৰ ভেলাঘৰটো কেনেকৈ বনাইছোঁ কিমান ডাঙৰ কৰিছোঁ চ' ভেলাঘৰৰ পৰাই মই আহিলোঁ আহি কিনে গা চা ধুলোঁ তাৰমানে আগদিনা যাব লাগিব এফালে আহি কিনে দেখা পালোঁ বাই আমাৰ নাৰিকল চুৰকি আছে নাৰিকল চুৰকি আছা কিমান চুৰকিছা তিনিটা আৰু আছে না গাইছ নাৰিকলগিলা চুৰকি আছে আৰু এবাৰ মানে বহুত আছে না এবাৰ মানে অলপ লাগি দিছে অলপ তাৰপিছত আৰু বাহিৰৰ চাইডে নাৰিকল আছে বহুত নাৰিকল আছে আৰু কেইটামান নাৰিকল কাটিব লগা হৈছে এইফালে মই এটা পিঠা বুঢ়া মানুহ আহিব আমাৰ তাতে পিঠা বুঢ়া মানুহটোক গাইছ মই আনিব যাম চ' পিঠা বুঢ়া মানুহটোক লৈ আহোঁ গাইছ বলক আৰু মিঠাই আনিব লগা আছে বোলে মিঠাইখিনি লৈ আহোঁ যিহেতু বিহু গেলে আৰু বেছি দিন নাই আৰু মাজত আমাৰ হাতত দুটা তিনিটামান দিন আছে আৰু খুব বেছি লৈ আহোঁ আৰু বলক আমাৰ ঘৰৰ মানুহ একদম পিঠা বুঢ়াত বিজি হৈছে পিঠা পুৰি আছে এফালে আছে ডাঙৰ বাই এফালে আছে মাই গাইছ পিঠা পুৰি আছে মাই পিঠা পুৰি আছা কেইখানান বুলিলি তই টাৱাত পুৰা নাই কিহৰ কাৰণে
ও আচ্ছা আৰু এই কিন্তু টাৱাতে ফেচিলিটিত পৰি আছে তো গাইছ পিঠা পুৰিব অলপমান এতিয়া পিঠা চিঠা পুৰক কৰিব অলপমান দেৰিকে চাম আৰু কিমান পুৰা হয় চলো